হাই বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম লাওৰ গছ কেনেকৈ ৰুলো। ক'ৰ পৰা লাও হ'ল, আমি এটা লাওৰ এনেকৈ পুৰত হোৱাৰ পিছত ৰাখি থৈছিলোঁ। লাওটো খুব পুৰত হৈ গৈছিল আৰু ইয়াৰ বাকলিটো এনেকুৱা খলা টাইপৰ টাইট হৈ গৈছিল। আমি এনেকৈ ৰাখি থৈ দিছিলোঁ এবছৰমান, তাৰপিছত ভিতৰতে শুকাই গৈছে। এইবোৰ বীজবোৰ ভিতৰতে এনেকৈ শুকাই গৈছে। এই দুটা গুটি দেখিছেনে, এনেকৈ শুকাই গৈছে। ইয়াৰ পৰা আমি গুটি লৈ এনেকৈ মাটিত ৰুই দিছিলোঁ। মাটিখিনিত ভালকৈ গোবৰ সাৰ আৰু মাটিখিনি ধুনীয়াকৈ মিলাই দিছিলোঁ আৰু তাতে ৰুই দিয়াৰ পিছত লাহে লাহে লাওৰ গছডাল ডাঙৰ হ'ল। আৰু এনেকৈ আমি লাওৰ বিজন দি লাওৰ গছ ৰুইছিলোঁ। আৰু এতিয়া লাওৰ গছডাল ইমান ধুনীয়াকৈ ডাঙৰ হৈ গ'ল আৰু এয়া লাওৰ সৰু সৰু বিজন লাগিছে। এতিয়া নতুনকৈ উঠিছে লাওডাল, সৰু সৰু হৈ আছে লাওবোৰ। এনেকৈ লাওৰ বিজন ৰাখি লাওৰ গুটি মাটিত ৰুই দিলে লাওৰ গছ হয়। আগলৈকে আপোনালোকক আৰু এনেকুৱা নতুন নতুন ভিডিঅ' দি থাকিম। মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। বাই।